চিহ্নৰ পৰিচয়। এয়া হৈছে আমাৰ চিহ্নৰ পৰিচয় অসমীয়া। কিট বক্স এইটো হৈছে এটা বাকচ। ইয়াত কিছুমান খেলা বস্তু থাকিব। তোমালোকে এই খেলা বস্তুখিনি খেলিব লাগিব। জখলাত উঠি যাব লাগিব। আম নামত আম চিহ্নৰে কিছুমান কাৰ্ড থাকিব। তোমালোকে প্ৰথমতে কিট বক্স কৰি আমত যাব লাগিব। আম কাৰ্ডখিনি কৰি তাৰপিছত যাব লাগিব কলৰ পৰা আহিব পেঞ্চিল, তাৰপিছত কিতাপ, কমলা, অমিতা, আপেল কৰাৰ পিছত তোমালোকে কৰিব লাগিব ঘৰ, তাৰপিছত মধুৰি হৈছে টেষ্ট কাৰ্ড, ইয়াত পৰীক্ষা থাকিব। তাৰপিছত আনাৰস, তাৰপিছত আছে তৰমুজ। এইখন হৈছে আমাৰ অসমীয়া চিহ্নৰ পৰিচয়।